অসম চৰকাৰৰ কেবিনেট বৈঠকত আজি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমক জনোৱা অনুসৰি ৰাজ্যত অনলাইন ক্লাছ কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যা দূৰ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মোবাইল টাৱাৰৰ সংখ্যা বৃদ্ধি কৰা হ'ব। মন্ত্ৰীজনে লগতে জনায় যে এতিয়াৰে পৰা অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ পৰা কনিষ্টবল পদত কৰ্মৰত সকলো আৰক্ষীকে পৰিয়ালৰ লগত সময় কটাবলৈ এবছৰত এমাহকৈ নিশ্চিত ছুটি প্ৰদান কৰা হ'ব। অৱশ্যে আৰক্ষী আৱাসত পৰিয়ালৰ সৈতে থকা আৰক্ষীসকলক 10 দিনৰ ছুটিহে দিয়া হ'ব। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে আজি ৰাজ্যৰ সম্পূৰ্ণভাৱে ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হোৱা প্ৰথমটো সমষ্টিলৈ 20 লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। ৰাজ্যবাসীক ভেকচিন গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভাৰকাৰে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰত এছিয়াৰ দীৰ্ঘতম হাই-স্পীড ট্ৰেকটি মুকলি কৰে। 11.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটো মুকলি হোৱাৰ লগে লগে ভাৰতত নিৰ্মিত বাহনসমূহ পৰীক্ষাৰ বাবে বিদেশলৈ পঠিওৱাৰ পৰিৱৰ্তে ভাৰততে কৰিব পৰা যাব। ভাৰতৰ উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ এক জাননী জাৰি কৰি কয় যে সকলোবোৰ ৰাজ্যই 31 জুলাইৰ ভিতৰত এক দেশ এক ৰেচন আঁচনি গ্ৰহণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰকো মহামাৰীৰ পৰিস্থিতি খাম নকটালৈকে ৰাজ্যসমূহলৈ বিনামূলীয়া ৰেচনৰ যোগান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। ভাৰতত ভেকচিন যোগান ধৰিবলৈ অনুমতি পোৱা চতুৰ্থটো কোম্পানীত পৰিণত হ'ল মডাৰ্না। ইয়াৰ পূৰ্বতে ভাৰতত অনুমোদন লাভ কৰিছিল কোভেক্সিন, কোভিচিল্ড আৰু স্পুটনিক ভি ভেকচিনে। মডাৰ্না ভেকচিন কোভিড-19ৰ বিৰুদ্ধে প্ৰায় 94% কাৰ্যকৰী হ'ব বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে। BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে সংবাদ মেলযোগে জনায় যে ভাৰতত অনুষ্ঠিত হ'বলগীয়া T20 বিশ্বকাপ কোভিডৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি UAE-লৈ স্থানান্তৰ কৰা হৈছে। অৱশ্যে কোৱালিফায়াৰ ৰাউণ্ডৰ কিছু খেল ওমানতো অনুষ্ঠিত কৰা হ'ব। ক্ৰোয়েছিয়াত চলি থকা শ্বুটিং বিশ্বকাপত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণ পদক আজুৰি আনিবলৈ সক্ষম হৈছে ৰাহি স্বৰ্ণুবাতে। প্ৰতিযোগিতাখনৰ 25 মিটাৰ পিষ্টল ইভেণ্টত ৰাহিয়ে এই কৃতিত্ব অৰ্জন কৰে। ৰাহিয়ে ইতিমধ্যেই টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে।